নমস্কাৰ, মই ভাস্কৰ কিৰণ বৰাই কেব সম্পৰ্কে মোৰ মন্তব্য আগবঢ়াব বিচাৰিছোঁ। কেব চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল, অসমীয়াত নাগৰিকত্ব সংশোধনী বিধেয়ক। এই বিধেয়কখন লৈ বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতি অশান্ত হৈ পৰিছে। এক হিংসাত্মক পৰিস্থিতিৰ পিনে আগবাঢ়িছে। কিয় যে অসমীয়াভাষীসকলে উপলব্ধি এই বিলখনে আমাক সংখ্যালঘু কৰিব, অসমত ৰাজ্যভাষা বঙালী হ'ব। আৰু এই চিন্তা অমূলক নহয়। বিজেপি, RSS আৰু কিছুমান তেখেতসকলৰ অন্ধভক্তই আমাক বুজাব বিচাৰে যে এইটো ভুল কথা, কেবে অসমীয়া জাতিক ৰক্ষা কৰিব। তেখেতসকলে আমাক মুছলমানৰ ভয় খুৱায় যে অসম কাশ্মীৰ আৰু শিলাদিত্য দেৱ নামৰ এজন বিধায়কে মুকলিকৈ কৈছে, ৰাজহুৱাভাৱে মাধ্যমত কৈছে যে অসমক ত্ৰিপুৰা কৰিব, কাশ্মীৰ নহয়। তেখেতৰ সাহস চাব। শেহতীয়াভাৱে কেইজনমান উগ্ৰ জাতীয়তাবাদী বংগবাসীয়েতো কৈছে অসমত ৰাজ্যভাষা অসমীয়া হ'বলৈ নিদিওঁ, মুকলিকৈ কৈছে, ৰাজহুৱা মাধ্যমত কৈছে। ইয়াৰ পিছতো আমি হাত সাৱটি বহি থাকিম নেকি? এই বিষয়ে কিন্তু ৰাজ্য চৰকাৰে কোনো বিশেষ পদক্ষেপ গ্ৰহণ কৰা আমি দেখা নাই। ফলত অসমৰ ছাত্ৰ সমাজ, জনসমাজ উত্তাল হৈ উঠিছে। কেব সম্পৰ্কে তেখেতসকলে কয় যে অসমীয়া ভাষী মানুহে কেবখন বুজি পোৱা নাই। আমি হেনো কেব বুজি পোৱা নাই। হিমন্ত বিশ্ব শৰ্মাইতো বাৰে বাৰে কয় কেবখন তেখেতেহে বুজি পাইছে। পৃথিৱীৰ আটাইতকৈ দক্ষ মন্ত্ৰী তেখেত। কেব তেখেতে বুজি পাইছে, অসমীয়া মানুহে বুজি পোৱা নাই। সেইকাৰণে আমি কেবৰ বিৰোধ কৰিছোঁ। তেখেতেতো ইমানেই কৈছে যে কেব বিৰোধ কৰাসকলক ডিটেনশ্যন কেম্পলৈ পঠিওৱা হ'ব। তেখেতৰ সাহস চাওক। কোন হয়? কোন হিমন্ত বিশ্ব শৰ্মা? কি অধিকাৰৰ ভিত্তিত, কি আইনৰ ভিত্তিত কৈছে ডিটেনশ্যন কেম্পলৈ ভাৰতীয় নাগৰিকক খিলঞ্জীয়া নাগৰিকক পঠিয়াম বুলি? তাৰ সাহসটো চোৱা। কিহৰ কাৰণে কৈছে? তেখেত ক'বলৈ বাধ্য। এইকাৰণে বাধ্য যে নিজৰ দুৰ্নীতিৰ গোচৰৰ পৰা বাচিবলৈ। তেখেতক দিল্লীয়ে যি কয় তাকেই কয়। দৈনন্দিন নতুন কথা কয়। কেতিয়াবা কয় যে অসমীয়া ভাষীয়ে বঙালী ভাষীসকল নহ'লে জীয়াই থাকিব নোৱাৰিব, আমাক প্ৰয়োজন আছে। এইবিলাক কোৱাৰ ফলতেই বংগবাসী উগ্ৰ জাতীয়তাবাদীসকল অধিক সক্ৰিয় হৈ পৰিছে। তেখেতসকলে আমাৰ দুৰ্বলতাসমূহ বুজি পাইছে। গতিকে আমি এই কেবৰ বিৰুদ্ধে যুঁজিবই লাগিব। কেব সংসদত গৃহীত হ'লেও আমি কেবৰ বিৰুদ্ধে যুঁজিব লাগিব। আইনী যুঁজ আন্দোলন কৰি যুঁজিব লাগিব। কাৰণ এই কেব হৈছে বৃহত্তৰ বাংলাৰ শেষ অস্ত্ৰ। কেব গৃহীত হোৱাৰ পিছত বৃহত্তৰ বাংলা গঠন কৰাৰ পথ চমু হৈ পৰিব। আৰু অমিত শ্বাহ হৈছে মিৰ্জুমলা। কেবক হাতত লৈ তেখেতে অসম দখল কৰিব। অসম দখল কৰি অসমক তেখেতসকলে অসমীয়া ভাষীক তেখেতসকলে হলফেটত পেলাব, বিপদত পেলাব, আমাক আঁঠু লোৱাব। ইতিমধ্যে বহুতে আঁঠু লৈছে আৰু বহুতে আঁঠু ল'বলৈ আজি হৈছে। গতিকে ৰাইজ আহক, এঘৰি যুঁজো আমি কেবৰ বিৰুদ্ধে। জয় অসম। নমস্কাৰ।